গাইস আহি গলো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তো বহুত দিনৰ মূৰত চেনেলৰ এক্সেছ পাই গলো আকৌ আৰু মোৰ লগত আছে আমাৰ সৌৰভ চাইদি তো আজি আমি যাম এটা স্পেচিয়েল কামত মানে এটা স্পেচিয়েল দিন হয় তো বলক স্পেচিয়েল দিনত থামনেলতো গমেই পাব কৈ দিলে তো মানে বাইক ল'ম আজি এখন আৰু বাইকখন কি বাইক আছে আপোনাক যোৱাৰ পিছত কৈছোঁ তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহি পালো আমি এতিয়া ৰেল গেট আমাৰ দাদা এইটো দাদাৰ লগত যাম আমি তো গাড়ী কিনি আমি এতিয়া যাই কিনে এইজন দাদাই আমাৰ ফাইনেন্স কাম কৰি দিব আৰু সৌৰভ আছে তো যাম চাই থাকক আহি পালো আমি দিশান মটৰ সৌৰভ মই আৰু দাদা আছে এইটো আমাৰ দিশান মটৰটো বলক কাগজপত্ৰৰ গোটেই কামখিনি হ'ল দাদা আছে আমাৰ সৌৰভ আৰু গাড়ীৰ মানে ফিটিং কৰি আছে পাৰ্টছবিলাক তো চাই থাকক ভিডিঅ'টো এতিয়া ডেলিভাৰী হ'বই আৰু কাম অলপমান আছে সেইখিনি হোৱাৰ পিছত যাম আৰু দেখো গাইজ ফাইনেলি আমাৰ বাইক ডেলিভাৰী হৈ গ'ল অলপ পিছে যা তো এতিয়া আমি ইয়াৰ পৰা ঘৰত যাই লগ পাই আছোঁ গাইজ ফাইনেলি আহি পালোঁ আমাৰ বৰজাৰৰ চক এয়া সৰু আছে তো এখন গাড়ীখন ইয়াত আছে আৰু চাব পাৰে তো এতিয়া অলপ ঘৰৰ বাবে অলপ মিঠাই লৈ ল'ম তো এইখন দোকানৰ পৰা গাইজ ঘৰৰ কাৰণে মিঠাই লৈ ল'লোঁ অকণমান এতিয়া আমি যাম আৰু তো গাইজ আহি পালোঁ ঘৰ আৰু চাব পাৰে আমাৰ পৰিয়াল গোটেইবিলাক মা পুৰা ফুল এক্সাইটেড আছে গোটেই মাহত এতিয়া ভিতৰত যাম বলক আহি পালোঁ এতিয়া আমি ৰুম দুখ পাবলে বহুত কষ্ট হ'ল আজি কাৰণ পুৱাই গৈছিলোঁ এয়া সৌৰভ আহি বহিছে আমি অলপ কিবা খাম এতিয়া আৰু আজি ভিডিঅ'টো বেছি ৰাম্ভা নকৰোঁ আৰু অলপ যাব লগা আছে থ'ব যাব লগা আছে সেইবিলাক নেদেখাওঁ আৰু কালি এটা সুন্দৰ ভ্লগ আহিছে এইখন গাড়ীৰ লগত আৰু সৌৰভ থাকিব মোৰ লগত থাকিম না দেখা যাব পুৱা ডাইৰেক্ট ৰিজেক্ট কৰি দিছে কিন্তু এই থাকব দিনটো আছোঁ মই তো যিমান যি হ'লেও ই থাকিব মই জানো ই থাকিবই লাগিব তো আজি মোৰ বাইকখনত ইয়াৰ এটা বহুত ডাঙৰ সহযোগিতা আছে তো থেংক ইউ সৌৰভ তো লগ পাম আকৌ নতুন বাই এণ্ড টেক কেয়াৰ